Good morning guys. কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মই ভালে আছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি ৰাতিপুৱা শুই উঠি প্ৰথমতে কিটচেনত আহি গা পা ধুলোঁ, চাহ তাহ খালোঁ। খাই মানে কিবা এটা আৰু যোগাৰ কৰিবৰ কাৰণে খোৱাৰ নাৰিকল লৈছোঁ। ঘৰৰ পৰা এনে নাৰিকল আছিল, বহুত দিনে হ'ল একো কৰা হোৱা নাই, টাইমো পোৱা নাই। সদায় স্কুল থাকে ল'ৰাৰ, আজি স্কুল বন্ধ, সেইকাৰণে এইটো কণী বইল কৰিছোঁ। কণীটো বইল কৰি ল'ম আৰু পিঠা বনাম নাৰিকল চুকি। নাৰিকল তাৰ কাৰণে নাৰিকলটো কাটি ল'ব লাগিব, কাটি লৈছোঁ। কাটি লৈ মিক্সিত চুকি ল'ম, লৈ তাৰপিছত তাতে আটা দিম। আটা দিলে অলপ হেল্ডি হয় আৰু বাচ্চাবিলাকে খাব পাৰে, নহ'লে আৰু ময়দা দিলে আনহেল্ডি হৈ যায়। সেইকাৰণে আৰু আটা দিছোঁ। ল'ৰাটোকো খুৱাম, সি ভাল পায় নাৰিকল খাব, নাৰিকলৰ পিঠাও ভাল পায়। ঘৰত গ'লে খায় বাৰু, ইয়াতে বেছি বনোৱা হোৱা নহয়। তাৰ কাৰণে আটা লৈছোঁ, চেনি লৈছোঁ 2 চামুচ আৰু অলপমান বেকিং চ'ডা লৈছোঁ। তাৰপিছত পানী দি মিক্স কৰি লৈছোঁ। মিশ্ৰণটো তৈয়াৰ কৰা হৈ গ'ল। এতিয়া বনাব লাগিব মিক্স কৰি। তাৰ কাৰণে গেছটো জ্বলাই ল'ব লাগিব। এতিয়া গেছটো জ্বলাই ল'ম। গেছটো জ্বলাই লৈ এতিয়া টাৱাখন পাতি দিলোঁ। টাৱাখন পাতি দি ঘি দি বনাব লাগিব। ঘি দিলে মানে সেই পিঠাটো ঢিলা হয়, অলপমান খাব পাৰে। আৰু অলপ জুইটো কমকৈ দিলে মানে মচমচীয়া হয় আৰু পিঠাখন। নহ'লে জুইটো অলপ বেছিকৈ দিলে বাহিৰখিনি সিজি যায়, ভিতৰত ভালকৈ নিসিজে। অলপ জুইত ভাজিলে মানে ভাল হয় আৰু বেছি। সেইকাৰণে অলপ জুই দিছোঁ, অলপ জুইত ভাজিছোঁ। এতিয়া আৰু ভাল হয় আৰু পিঠাটো ভিতৰৰ পৰা গোটেইখিনি সিজি আহে আৰু বাহিৰত ক্ৰিস্পি হয়। তেতিয়াহ'লে চাই থাককচোন, হ'বই আৰু পিঠাটো। ওপৰত আৰু অলপমান ঘি দি দিছোঁ, তেতিয়া মানে পিঠাটো ভালকৈ উঠে আৰু তাৱাত লাগি নধৰে। নহ'লে লাগি ধৰে যে আঠা হয়। হৈছে আৰু পিঠাটো আৰু খাব লাগে। আৰু ল'ৰাটো পুৰিব দিছোঁ, অলপমান লিখিব আছে। লিখি আছে এতিয়া দুপৰীয়াৰ কাৰণে ৰেডি। মাছ আৰু কচু আঞ্জা। আপোনাৰ খায়নে নাই কচু দিয়ে মাছ? মই কিন্তু এনে কচু ভাল নাপাওঁ, সেইটো খাওঁ আৰু। যদি ভিডিঅ'টো ভাল হয় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।